আজি গৰমত থাকিব নোৱাৰি পইতা ভাত খাবলৈ লৈছোঁ। এয়া পইতা ভাতৰ লগত দিছোঁ একদম সৰু সৰুকৈ নহৰু কাটি, আৰু এয়া দিছোঁ মিঠাতেল, তাৰপিছত পিঁয়াজ আৰু জলকীয়া। এয়া হৈছে কণী আৰু আলুৰ পিটিকা, এয়া হৈছে ভাতকেৰেলা আলু ভাজি, এয়া হ'ল দালিৰ বৰা আৰু কঁঠাল গুটি, এয়া দালি বটা, আৰু এয়া হৈছে অমৰাৰ আচাৰ। আজি মানে একদম পেট ঠাণ্ডা পৰি থাকিব। আৰু এয়া পইতা ভাতৰ থালিখন মোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। আপোনালোকৰ চাগে লোভ লাগি গৈছে ন? সঁচাকৈ খাই কিন্তু বহুত টেষ্টি হৈছে। এতিয়া খোৱাহে কথা, ইমান গৰমত এয়া ইমান কষ্টকৈ বনাইছোঁ, এতিয়া খোৱাহে কথা। প্ৰথমতে আলু পিটিকাখিনি খাই চাওঁ ৰ'ব। জলকীয়াটো এনে লৈছোঁ বাৰু, মই জলকীয়া ইমান নাখাওঁ। ভাতখিনি মিক্স কৰোঁ ৰ। দালি বটা, অমৰাৰ আচাৰ, এয়া হ'ল দালিৰ বৰা, কঁঠাল গুটি, দালি বটাটো, তাৰপিছত আলু আৰু কণীৰ পিটিকাটো ইমান মজা হৈছে। পইতা ভাত খালে শকত হয় নেকি মানুহে? আজি মায়ে কৈ আছে শকত হবি কথা। গৰমত ঘামি গৈছোঁ গাইছ।